Hello guys, Creative Nabanitaৰ অন্য এটা ভিডিঅ' লৈ মই নবনীতা আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ কলডিল ভাজিৰ এটা অতি সোৱাদ লগা আৰু অতি কম সময়ৰ ভিতৰত হেল্ডি ৰেচিপি। আৰু এই ৰেচিপিটো মানে বনাব যিমান সহজ, খাবলৈ তাতকৈ বহুত টেষ্টি আৰু হেল্ডি হয়। আপোনালোকৰ বহুতে হয়তো কলডিল ভাজি এনেদৰে বনাই খায় আৰু কিছুমানে হয়তো মোতকৈও বেছি ভালকৈ বনাব জানে। মই ঘৰত খোৱাৰ কাৰণে বনাই আছোঁ যিহেতু সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগতো মই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। এয়া চাওকচোন, ফাৰ্ষ্ট মই কলডিলৰ পাখিবিলাক গুচাই লৈছোঁ। গুচাই কিনে ভিতৰৰখিনি মিহি মিহিকৈ খিচখিচকৈ ধুনীয়াকৈ কাটি ল'ম। আৰু মানে কলডিলত বহুত মানে আইৰণৰ পৰিমাণটো বহুত বেছি থাকে। আপোনালোকৰ যদি শৰীৰত আইৰণ কম থাকে তেতিয়াহ'লে আপোনালোকে কলডিল খালে অলপ আইৰণটো বাঢ়ি যায়। আৰু এয়া চাওকচোন, তৰকাৰী ভাজিৰ কাৰণে ইয়াত লৈছোঁ মই পিঁয়াজ 2টা, মিডিয়াম চাইজৰ জলকীয়া 3টা, আদা নহৰু অকণমান আৰু তেজপাত 1টা, কেঁচা জলকীয়া 3টা আৰু সৰু চাইজৰ আলু 2টা। আৰু মই পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া 1টা দি কিনে এইখিনিৰ এটা পেষ্ট বনাই ল'ম। তাৰপাছত মই গেছটো জ্বলাই কিনে কেৰাহী এটাত অলপ পানী দি গৰম হ'ব দিম। তাৰপাছত এতিয়া মই কাটি ৰেডি কৰি থোৱা কলডিলখিনি দি কিনে অলপ সময় উতলাই দিম। আৰু ইয়াত মই 1 চামুচ নিমখ আৰু 1 চামুচ হালধি গুড়ি দি এইখিনিৰ এটা উতলাই দিম। উতলাৰ পাছত মই এইখিনি খৰাহী এটাত মানে খাৰে এটাত নামে থৈ পানীখিনি যাবা দিম। আৰু আপোনালোকে বাৰু কলডিল কেনেকৈ ভাজি খাই মোক জনাবচোন। মই কিন্তু এনেকৈ ভাজি খাই বহুত ভাল পাওঁ আৰু লগতে এই ৰেচিপিটো হেল্ডি হয়। এয়া চাওকচোন, কেৰাহী এটা বহাই দিছোঁ, তাৰপিছত তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত ইয়াত জিৰা 1 চামুচ, কেঁচা জলকীয়া 2টা, পিঁয়াজ দিছোঁ 2টা দি এইখিনি মই গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম। তাৰপাছত মই কাটি ৰেডি কৰি থোৱা আলুখিনি দি এইখিনিও মই ভাজি ল'ম। আলুখিনি মই ভাজা হোৱাৰ পাছত পেষ্ট বনাই থোৱা আদা, নহৰু, পিঁয়াজ আৰু জলকীয়াখিনি দি এইখিনিও মই ভাজি ল'ম। তাৰপিছত এইখিনি মোৰ ভালকৈ ভাজা হোৱাৰ পাছত মই বইল কৰি থোৱা কলডিলখিনি দি এইখিনি লাৰি দিম ভালকৈ তল ওপৰ কৰি। আৰু আপোনালোকে বাৰু কলডিলৰ ভাজি এনেদৰে খাই ভাল পায় নে নাপায় মোক জনাবচোন। কলডিলটো মানে আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী হয়। আৰু আপোনালোকে সপ্তাহত 1বাৰ বা 2বাৰ কলডিলৰ এই ৰেচিপিটো খাব, আপোনালোকৰ বহুত ভাল লাগিব তেতিয়া। এয়া চাওকচোন, মোৰ কলডিল ভাজাখিনি প্ৰায় হ'বই। আৰু আপোনালোকে বাৰু মোৰ এই কলডিল ভাজিৰ ৰেচিপিটো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব। আৰু যদি আপোনালোকে মোৰ এই ৰেচিপিটো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি এতিয়ালৈকে কৰা নাই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। থেংক ইউ ফৰ